গাইছ আজি আমাৰ ঘৰ তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আজি মানে মই ভিডিঅ' বনাব গৈছোঁ ক'ত মানে এইফালে ৰায়কনা ফালে গৈছিলোঁ ৰায়কনা তাৰপিছত ইফালে গাৰোপাৰা ঠাকুৰবিলাক গাৰোপাৰা তাতে ভিডিঅ' বনাইছিলোঁ ড্ৰোন শ্বট লৈছোঁ তাতে অলপ তাৰপিছত ইফালে ৰায়কনা তাৰপিছত ইফালে টিচিমপুৰ ইফালে ইগিলা লৈছোঁ হাতীখোপা ইগিলা ড্ৰোন শ্বট লৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমবাৰে নাপাহৰিব আৰু আপোনালোকৰ গাঁৱতো যদি এনেকুৱা ধৰণৰ ড্ৰোন শ্বট ভিডিঅ' বনাব লাগে তেতিয়াহ'লে আপোনালোকৰ গাঁৱৰ নামটো কমেণ্টত নিশ্চয় লিখিব গাইছ আজি আমাৰ ঘৰৰ পৰা প্ৰায় মোটামুটি 10-12 কিলোমিটাৰমান দূৰত আহিছোঁ মানে এইটো ড্ৰোন মানে ৰায়কনা ড্ৰোন শ্বট লৈ অহাৰ পিছত মানে ঘূৰি অহাৰ সময়ত এইটো ঠাকুৰবিলাক গাৰোপাৰা খ্ৰীষ্টানপাৰা বুলি কয় তাতে ড্ৰোন শ্বট এটা ল'লোঁ মানে এইটো ৰাউণ্ডকৈ ল'লোঁ আৰু না ইফালে কিটকেবাৰী আছিলে আগত ইফালে আগেদি কিটকেবাৰী আছিলে এইফালে আকৌ পুঠিমাৰি নে কি বুলি কয় এইফালে আছিল নেকি এইটো আৰু এইটো তিনবিলা বুলি কয় ঠাকুৰবিলাক তিনবিলা বুলি কয় এইটো এইফালে মেছপাৰা এনেকুৱা বহুত ৰকমৰ আছে এইটো হৈছে মানে ড্ৰোন শ্বট লোৱাৰ পিছত নুমাই আছিলোঁ সেইটো মানে ইয়াতে এড কৰি দিলোঁ এইটো যিটো দেখি আছে এইটো হৈছে ৰায়কনা এই ব্ৰিজৰ পৰা ওলাইছিলোঁ ৰায়কনা এইফালে ধোঁৱা দেখি থকাটো ছোটো হাতীখোপা বুলি কয় নেকি এইটো এনেকুৱা ৰাউণ্ডকৈ ল'লোঁ পাহাৰবিলাক মানে মজা লাগে এইটো স্কুল দেখি আছে এই স্কুলটো মানে হাতীখোপা বুলি কয় আৰু এইফালে পথাৰ থকা দি মানে এটা ৰাস্তা আছে লালকৈ দেখি আছে এতিয়া মানে বড়ো হাতীখোপা বুলি কয় নেকি মানে এনেকুৱা ময়ো ইমান নাজানো ভালকৈ নাজানো আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট কৰি জনাব ইয়াতে মানে কেইজনমান মানুহ আছিলে মানে ইয়াতে বোলে কোনটো সিহঁতৰ ঘৰ হয় মানে মোৰ লগত ড্ৰোন শ্বট লোৱা সময়ত আছিল মানে সৰু সৰু বাচ্চাকেইটা আমাৰ ঘৰটো দেখি আছে এনেকুৱা কৈছিল সেইটো আমাৰ ঘৰ বুলি কৈছিল কিন্তু কোনটো বা হ'ল এতিয়া ধৰিব নোৱাৰা হৈ গ'লোঁ এইটো হৈছে হাতীখোপাৰ স্কুলটো এইটো ফাদাৰ মেচিনটো এইটো হাতীখোপাৰ ৰেড কালাৰ যিটো দেখি আছে এইটো লোৱাৰ পিছত এইটো ৰাস্তা যিটো দেখি আছে গাড়ী অহা যোৱা কৰা দি গ'লে মানে বালিজানা ৰাস্তা বালিজানা দি আগিয়াত ওলাব পাৰে আৰু এইফালে পথাৰবিলাক কিমান ধুনীয়া লাগি আছে পথাৰবিলাক চাই ভাল লাগে সেউজীয়া গোটাই সেউজীয়া দেখা পায় গোটেইকেইটাই এইটো টিচিমপুৰ বুলি কয় এইবিলাক টিচিমপুৰ এইটো ৰাস্তা আছে টিচিমপুৰত যোৱা ৰাস্তা এইটো ৰাউণ্ডকৈ ঘূৰি আছে এতিয়া ৰাউণ্ডকৈ লৈছোঁ এনেকুৱা মানে এইটো চাই থাকক এনেকুৱা এই যে ঘূৰি আছে ৰাউণ্ডকৈ এই পথাৰবিলাক চাই ভাল লাগে পথাৰৰ মাজত গাঁৱৰ মাজত পথাৰ এনেকুৱা আৰু ন চাই ভাল লাগে আপোনালোকৰ পৰা কেনেকুৱা লাগে এইটোতো মই ক'ব নোৱাৰোঁ আপোনালোকৰ যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰি জনাব ন আপোনালোকক কেনেকুৱা লাগে আপোনালোকৰ মতামতটো নিশ্চয় জনাব ভাল লাগিলে ভাল লাগিছে বুলি ক'ব আৰু যদি ভাল লগা নাই তেতিয়াহ'লে ভাল লগা নাই বুলি ক'ব এতিয়া মানে টিচিমপুৰৰ ফালে মানে ড্ৰোনটো দি আছিলোঁ মই টিচিমপুৰৰ ফালে এতিয়া ড্ৰোন যাই আছে চিধাকৈ এইফালে